প্ৰডাকশ্যন আদি নিৰাপত্তা দিয়াৰ বাবে কাম কৰে। ONGCৰ বাবে আমি যিটো বেটেলিয়ন নিৰ্মাণ কৰিছিলোঁ, আজি তাৰ এটা সুন্দৰ কমপ্লেক্স এটা নিৰ্মাণ হৈছে। 150 কোৱাৰ্টাৰ আৰু বাকী গোটেই অফিচিয়েল থকাৰ ব্যৱস্থা, মেগজিন গোটেইবিলাক লৈ এটা ব্যৱস্থা এটা বহুত দিনৰ পিছত গঢ়ি উঠিছে। মই ONGC কৰ্তৃপক্ষক আৰু অসম আৰক্ষীক অভিনন্দন জনাইছোঁ। ছাৰ, পলিটিকেল কুৱেশ্যন, যিহেতুকে আপুনি কৈছিলে বিবাহ বিচ্ছেদ হোৱাৰ সম্ভাৱনা আছে, বিবাহ ইতিমধ্যে বিচ্ছেদ হ'ল আৰু মধুচন্দ্ৰিকাৰ অন্ত পৰিছে, কিন্তু এতিয়ালৈকে দেখা গৈছে বিৰোধী আছে কোনো ধৰণৰ তালিকাই দিব পৰা নাই। মই জনাত কালি যিটো মই টিভিত শুনিছোঁ যে তেওঁলোকৰ 8-9টা ছিটত কেণ্ডিডেট ফাইনেলাইজ হৈছে আৰু 4-5টা 6টা ছিটত ফাইনেলাইজ হ'ব বাকী আছে। কিন্তু এইটো কথা ঠিক যে 16জনীয়া বিৰোধী দলে এতিয়া কোনো আৰু ছিট তাত পোৱা নাই, অকল এটা দলকে ছিট দিছে। গতিকে যিটো বিৰোধীৰ মিত্ৰতা বুলি কথা আছিলে সেইটো বৰ্তমান নাই বুলি আমি ক'ব পাৰোঁ। তেওঁলোকে এতিয়া আকৌ 2026ত মিত্ৰতা কৰিম বুলি কৈছে। গতিকে আমি 26লৈকে অপেক্ষা কৰিম কি হয় কি নহয়। ছাৰ, আজি বলবৎ হ'ল, আজি পুনৰ শিৱসাগৰতো প্ৰতিবাদ হৈছে। এইটো কথা ভুল কৰি কৈ আছে। আজি বলবৎ হোৱা নাই। বলবৎ হোৱা আজি 2 বছৰ 2.5 বছৰ হ'ল। আজিতো নতুনকৈ একো লোকসভা ৰাজ্যসভাত হোৱা নাই। বলবৎ হোৱাটো এটা পুৰণি খবৰ। ইয়াত এইটো একো নতুন খবৰ নাই। এতিয়াৰ পৰাই যিসকলে ভাৰতীয় নাগৰিকত্ব বিচাৰে আজিৰ পৰা তেওঁলোকে আবেদন কৰিব পাৰিব। আবেদন কৰিলে আমি গম পাই যাম লাখ লাখ নে হাজাৰ হাজাৰ। মইতো প্ৰথমতে কৈছোঁ যে NRCত আবেদন কৰা লোকক বাদ দি এজনো বাহিৰৰ মানুহ অসমত আহিব নোৱাৰে আৰু এমাহৰ ভিতৰতে কাৰ কথা সঁচা ওলাই যাব। পৰ্টেলতো এতিয়া আবেদন কৰিব লাগিব। আজি ইমান দিনে যিবিলাক কৈ আছিল লাখ লাখ মানুহ সোমাব, এতিয়া তেওঁলোকৰ কথা সঁচা হ'ব নে আমাৰ কথা সঁচা হ'ব অসমৰ মানুহে প্ৰমাণেই কৰিব পাৰিব। তেওঁলোকে কৈছে ভাষা সংস্কৃতি চব কোৱাটো হৈ গ'ল। আমি যিমান ক'ব লাগে ক'লোঁ। এতিয়াতো প্ৰমাণৰ সময় আহি গ'ল। এতিয়াতো পৰ্টেলটো ইণ্টাৰনেটত থাকিব, সকলোৱে পৰ্টেলত আবেদন কৰিব পাৰিব। শিৱসাগৰ জিলাত কিমানে আবেদন কৰিলে, ডিব্ৰুগড় জিলাত কিমানে কৰিলে, কামৰূপ জিলাত কিমানে কৰিলে, ফটফটকৈতো ওলাই পৰিব। গতিকে 5জন শ্বহীদৰ মৃত্যু, কাৰ শ্বহীদৰ মৃত্যু উচিত আছিল নে অনুচিত আছিল, এতিয়াতো প্ৰমাণৰ সময় আহি গ'ল। মইতো প্ৰতিবাদকাৰীসকলক সন্মানেই কৰোঁ, কিন্তু এতিয়াতো সকলোকে মানুহে সুধিব নহয় যে লাখ লাখ সংখ্যাটো ক'ত গ'ল। এতিয়াতো আজিৰ পৰা আবেদন আৰম্ভ হৈ গ'ল। গতিকে এতিয়াতো গম পাই যাব যে আবেদন কৰিলে কিমানজনে আবেদন কৰিলে। ইয়াত যিটো এটা কৈ আছিল না 20 লাখে আবেদন কৰিব, 15 লাখে কৰিব, এতিয়াতো সকলোৱে সকলোকে জবাব দিব লাগিব। মইতো জানাত শিৱসাগৰত 10জনেও আবেদন নকৰে। এতিয়াতো কোৱা হৈছিল একদম বাগানে বাগানে মানুহ আহি সোমাই যাব। গতিকে যোনে যিমান সেই সময়ত অসত্য কথা কৈছিল, যেনেকৈ সীতাই অগ্নিত থিয় হৈ নিজৰ সতীত্বৰ পৰিচয় দিছিল, তেনেকৈ এতিয়া আন্দোলনকাৰীসকলেও নিজৰ পৰিচয় দিব লাগিব। কাৰণ পৰ্টেলততো আবেদন হ'ব, পৰিসংখ্যা সকলোৰে লগত থাকিব। আপোনাৰ মতে দাতাই ক'ব এতিয়াতো দাতাই ক'ব। আইনটো কেতিয়াবাই হৈ গ'ল। আইনখন নতুনকৈ যোৱাকালি হোৱা নাই। এতিয়া আবেদনটো খুলি দিম। আইনটো কেতিয়াবাই হৈ গ'ল। আইন হোৱা আজি 2 বছৰ হৈয়ে গ'ল। আৰু মানুহে আইন হোৱাৰ আগতহে আন্দোলন কৰে, আইন হোৱাৰ পিছত আন্দোলন কোনে? আইন হোৱাৰ পিছত মানুহ কোৰ্টত যায় যদি আইনখন বেয়া হয়। সেইকাৰণে মই কা বিৰোধীসকলকো সন্মান কৰোঁ, কা সমৰ্থকসকলকো সন্মান কৰোঁ। কিন্তু ৰাজনীতি আৰু সামাজিক জীৱনত থাকিলে মানুহে নিজৰ সততাৰ প্ৰমাণ দিব লাগে। এতিয়া পৰ্টেলত আৰু 45 দিন পিছতে আমি গম পাই যাম। আৰু সঁচাকৈ যদি লাখ লাখ আবেদন কৰে তাকতো ময়ো বিৰোধিতা কৰিম। ছাৰ, লাষ্টত এনে খবৰ ওলাইছে যে ভূপেন বৰাক খেলিব দিয়া হৈছে আৰু দেৱব্ৰত শইকীয়া। তেওঁলোকৰ পাৰ্টীৰ ভিতৰৰ কথা মই নকওঁ। মই এটাই কথা কওঁ যে এইখন আমাৰ অসম বহুত দিনৰ মূৰত বিকাশ হৈছে, উন্নতি হৈছে। অসমত আন্দোলনৰ পৰিৱেশ এটা সৃষ্টি হ'ব নালাগে। এজনো যদি নতুন মানুহ সোমায়, প্ৰথমটো হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব। যদি অসমত এজনো নতুন মানুহ সোমায়, NRCত নাম আবেদন কৰি নাম নোহোৱা মানুহকেইজনক বাদ দিব। এজনো যদি নতুন মানুহ সোমায়, প্ৰথম মোৰে গেৰেণ্টি, কাৰণ মইতো এইখন অসমৰে সন্তান। এতিয়া আন্দোলনকাৰীসকলৰ কথা সঁচা আছিল নে আমাৰ কথা সঁচা আছিল, অসমৰ মানুহে 2 মাহততো ক্লিয়াৰলি গমেই পাই যাব।
আৰু আবেদনটোতো আপুনি ৰখাব নোৱাৰে, ইণ্টাৰনেট দি মানুহে ঘৰৰ পৰাই কৰি দিব। ইয়াততো আন্দোলন কৰিলেও নৰখিব, নেটে আবেদন হ'ব। এই 2 এদিনৰ পিছতে সকলোৱে ৰাইজৰ কষতিশীলত থিয় হ'ব নালাগিব জানো? গতিকে আজি ইমান দিনে মই 5 শ্বহীদৰ কথাত মনে মনে আছোঁ, কিন্তু 5 শ্বহীদৰ মৃত্যুৰ কাৰণ কোন তাৰ কথাও অসমৰ মানুহে 2 দিন পিছতে গম পাব। ডাটাটোতো চাওক ট্ৰেন্সপাৰেণ্ট হ'ব। ডাটাটোতো এনেকৈ ওলাই যাব। আপুনিতো যেনেকৈ আমি মাটিৰ পট্টা দিওঁ, যে বসুন্ধৰা 2,30,000 মাটিৰ পট্টা দিলোঁ, তেনেকৈতো নাগৰিকত্বৰ প্ৰমাণ দিব, চাৰ্টিফিকেট দিব, দিলে ডাটাটো ওলাই যাব। এই যে ইমান দিন 20 লাখ 25 লাখ, কিছুমানেতো আৱেগত কৌটিও কৈ দিয়ে, আৰু এজনো নতুন মানুহ সোমাব নোৱাৰে তাৰ গেৰেণ্টি মই আছোঁ। 14ৰ আগত সোমোৱা মানুহে আবেদন কৰিব, আৰু মই বিশ্বাস কৰোঁ সেই সংখ্যাটো অতি কম। অসমত কোনো এইটো চিন্তাৰ কোনো কাৰণেই নাই। যিমান ডেইলি মানুহ জন্ম হৈ আছে, কাৰোবাৰ পৰিয়ালত 11জন 12জন 13জন, তাৰ তুলনাত এইটো একোৱেই নহয়। সেইটো কাৰণে অবাবত আন্দোলন কৰিব নালাগে। যদি আবেদনৰ পিছত সঁচাই 20 লাখ আবেদন হয়, সেইটো আন্দোলনটো ময়ো কৰিম। আপোনাৰ মতে কিমান হ'ব পাৰে আনুমানিক সংখ্যা? একদমেই কম। কোন মানুহে নিজক বিদেশী বুলি কৈ আবেদন কৰিব? মোৰ ক'ৰবাত সমষ্টিত 2000 আছে, ক'ৰবাত বৰাকত বেছি হ'ব পাৰে, 50,000 60,000 80,000 বৰাকত হ'ব পাৰে। ব্ৰহ্মপুত্ৰ উপত্যকাতনো কোনে গৈ নিজে নিজে ক'ব যে মই বিদেশী হয়, মোক নাগৰিকত্ব দিয়ক? কোনেনো নিজে নিজে ক'ব কওকচোন? এতিয়াতো চব মানুহ শান্তিতে আছে, খালি আধাৰ কাৰ্ডখনেই সমস্যা, তাৰ বাদেতো একো সমস্যা নাই। কোনোবাই নিজে নিজে গৈ ক'ব নেকি যে মই বিদেশী বুলি? গতিকে এইটো এতিয়া আন্দোলনকাৰীসকলে জবাব দিব লাগিব। 20 লাখ মানুহ সৰুৰ পৰা নহয়, আৰু হ'লেতো আমিয়ে প্ৰথম। কিমান দিন অপেক্ষা কৰিব লাগিব ডাটা? 45 দিন 2 মাহ। গতিকে ইমান দিন যিহেতু আন্দোলন কৰাই নাই, 2 মাহ ৰখি দিলেই হ'ল আৰু, হয় না? বিকাশৰ আজি বছৰলৈ আহিছে, শিৱসাগৰে কি পাব? আৰু শিৱসাগৰতো আজি মেডিকেল কলেজৰ কাম আৰম্ভ হৈ গ'ল, আমি কণ্ট্ৰেক্ট দি দিলোঁ। শিৱসাগৰক লৈ মোৰ বহুত সপোন আছে। পুৰণি দলংখন, ৰংঘৰৰ চৌহদ কালি কেবিনেটত অনুমোদন হৈ গ'ল। ৰংঘৰৰ লগত তলাতল ঘৰ সংযোগীকৰণ, তলাতল ঘৰৰ কাষৰ পৰা মানুহখিনিক মানে কোনো খেদি পেদি নহয়, বুজাবুজি কৰি পুনৰ সংস্থাপন দি তাৰ পৰা আঁতৰাই ডাঙৰ প্ৰজেক্ট কৰা, জেলখনক জুলৈকে কনভাৰ্ট কৰা। মোৰ মনত বহুত দিনৰ পৰা ইচ্ছা আছে যে শিৱসাগৰৰ জেলখনক আমি চিৰিয়াখানালৈকে কনভাৰ্ট কৰিব লাগে ধুনীয়াকৈ। যদি ভাৰত চৰকাৰে চিৰিয়াখানা অনুমোদন নিদিয়ে, গাৰ্ডেনটো আমি কৰিব পাৰিম। পুৰণি দলংখনৰ জেগাটো নতুন দলং এখন বনাব লাগিব। গতিকে কেবিনেট আহি আছে ইয়াতে মে' জুনত, বহুতবিলাক কাম আমি কৰিম শিৱসাগৰত। আৰু আপোনালোকে অলপ সহযোগ কৰক, মই আপোনালোকৰ কাম কৰি দেখুৱাই দিম যে কেনেকৈ কাম হ'ব। জনাই আছোঁ আমি এই গুড নিউজটো নিউজ টপ 24ৰ ফালৰ পৰা। এইটো আছিল আজিৰ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। তো যদি আমাৰ এই ভিডিঅ'টো চাই পিনি ভাল লাগিলে তেনেহ'লে আমাৰ চেনেলটো এটা ছাবস্ক্ৰাইব কৰিব, আৰু আমাৰ এইটো ভিডিঅ' এটা লাইক কৰি দিব, কিয়নো আপোনালোকৰ এটা লাইকত আমাক ভিডিঅ' বনাবৰ কাৰণে ইচ্ছা জগায়। আৰু আপোনালোকৰ বন্ধু বান্ধৱৰ লগত আমাৰ এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিব, যাতে এই কথা সকলোৱে গম পায়। আজিলৈ ইমানেই, ধন্যবাদ।